মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকক সেইদিনা মই পৰিৱেশৰ চতুৰ্থ শ্ৰেণীৰ পৰিৱেশ কিতাপৰ ২ নম্বৰ পাঠ উৎসৱটোৰ বিষয়ে পঢ়াই আছিলোঁ। আমি সেইদিনা ফাকুৱা, হোলী আৰু পোংগল উৎসৱ, তামিলনাডুৰ পোংগল উৎসৱ বা আমাৰ কেৰেলাৰ ওনাম উৎসৱৰ বিষয়ে আমি পঢ়িলোঁ। আজি আমি পঢ়িম তাৰ পিছৰ পাঠৰ পিছৰ অংশখিনি, যিখিনি ১৩ নম্বৰ পৃষ্ঠাত তোমালোকে উলিয়াই ল'বা। ১৩ নম্বৰ পৃষ্ঠাৰ এই ঈদ, এই একেবাৰে ওপৰৰ পেৰাগ্ৰাফটোৰ পৰা যিখিনি অংশ আছে আমি তাৰ তলৰখিনি পঢ়াৰ চেষ্টা কৰিম। মই প্ৰথমতে পাঠটো অলপ পঢ়ি লৈছোঁ, পাঠৰ এই অংশটো পঢ়ি লৈছোঁ। পঢ়াৰ পিছতে ইয়াৰ যিখিনি কথা উল্লেখ আছে কথাখিনি মই তোমালোকক ভাঙি পাতি বুজাই দিয়াৰ চেষ্টা কৰিম। ইয়াত লিখা আছে যে সকলো ইছলাম ধৰ্মাৱলম্বী লোকসকলে ঈদ উৎসৱ পালন কৰে। ঈদ দুটা, ঈদ উল ফিতৰ আৰু ঈদ উজ জোহা। ঈদ উল ফিতৰ উৎসৱটো আৰবী কেলেণ্ডাৰৰ ৰমজান মাহৰ ঠিক পিছৰ ছাৱাল মাহৰ প্ৰথম দিনা পালন কৰা হয়। সকলোৱে নতুন কাপোৰ পিন্ধি সমূহীয়াকৈ নামাজ পঢ়ে। এই উপলক্ষে ঘৰে ঘৰে নানা ধৰণৰ আহাৰ তৈয়াৰ কৰে, আত্মীয় স্বজন আৰু প্ৰতিবেশী ঘৰলৈ নিমন্ত্ৰণ জনায়। ঈদ উজ জোহা আৰবী কেলেণ্ডাৰৰ জিলহজ্জ মাহৰ 10 তাৰিখে পালন কৰা হয়। এই মুছলমান ধৰ্মসকলৰ, আমাৰ যিদৰে আমাৰ হিন্দু ধৰ্ম, আন কিছুমান মুছলমান বা খ্ৰীষ্টান তেনেকুৱা ভিন্ন ভিন্ন ধৰ্মাৱলম্বীৰ মানুহ আমাৰ অসম ৰাজ্য তথা সমগ্ৰ দেশ তথা পৃথিৱীতে বাস কৰে। এই মুছলমান ধৰ্মাৱলম্বী লোকসকলে ঈদ পালন কৰে। আমাৰ যেনেকৈ বিহু, অসমীয়া জাতিৰ উৎসৱ বিহু 3টা, বহাগ বিহু, কাতি বিহু আৰু মাঘ বিহু, ঠিক তেনেদৰে আমাৰ মুছলমানসকলে উদযাপন কৰা উৎসৱ ঈদ। এই ঈদ উজ জোহা, ঈদ দুটা আছে, এটা হ'ল ঈদ উজ জোহা আৰু এটা হ'ল ঈদ উল ফিতৰ। এই যিটো ঈদ উল ফিতৰ ইয়াত লিখিছে যে ঈদ উল ফিতৰ উৎসৱটো আমাৰ আৰবী কেলেণ্ডাৰৰ ৰমজান মাহ হয়। ৰমজান মাহত ৰোজা ৰাখে আৰু সিহঁতে গোটেই দিনটো উপবাসে থাকে। আৰু গোটেই দিনটো উপবাসে থকাৰ অন্তত সন্ধিয়াৰ ভাগলৈ তেওঁলোকে আহাৰ গ্ৰহণ কৰে আৰু সেইদিনা আহাৰ গ্ৰহণ কৰাৰ পিছত গোটেই দিনটো উপবাসে থাকি ৰাতি মধ্যে নিশা আকৌ সিহঁতে আহাৰ গ্ৰহণ কৰে। আৰু সেই সময়ছোৱা সিহঁতে পানী নাখায়, আনকি কোনো আহাৰ নাখায় বা তেনেকৈয়ে সিহঁতে উপবাসে থাকে আৰু তেনেকৈয়ে তেওঁলোকে ৰমজানৰ ৰোজা পালন কৰে। আৰু এই ৰমজানৰ ৰোজা তেওঁলোকে এমাহ পালন কৰে। এমাহ গোটেই দিনটো নোখোৱাকৈ থাকে, দিনটোত এবাৰেই খায় আৰু ৰাতি এবাৰেই খায়, তেনেকৈয়ে বা ৰাতি 2টা বজাত বা তেনেকৈ কিবা এটা সময় আছে, সেই সময়ত নিৰ্দিষ্ট সময়ৰ মূৰে মূৰে কেৱল একবাৰেই খায়, বাকী সময়খিনি তেওঁলোকে উপবাসে থাকে। তো এনেকৈ তেওঁলোকে গোটেই ৰমজান মাহটো এটা মাহ সম্পূৰ্ণ উপবাসে কটায়। মাহৰ শেষৰ দিনা তেওঁলোকে সকলোৱে মানে ঈদ পালন কৰে আৰু সেইদিনা তেওঁলোকে যি উপবাসে থকা এমাহজোৰা যি উপবাসৰ নিয়ম, সেই নিয়ম ভংগ কৰে আৰু তেনেকৈয়ে তেওঁলোকে বিভিন্ন সম্ভাৰৰ খাদ্য প্ৰণালীবিলাক খাই তেওঁলোকে ঈদৰ ৰোজা সমূহীয়াকৈ নামাজ গায় আৰু ঈদৰ ৰোজা অন্ত পেলায় আৰু তেওঁলোকে সকলোৱে মিলি একেলগে তেওঁলোকৰ আহাৰ গ্ৰহণ কৰে। আৰু তাৰোপৰি এই উপলক্ষে নানা ধৰণৰ বিভিন্ন ব্যঞ্জনবিলাক, বিভিন্ন সুস্বাদু খাদ্যবিলাক বা বিভিন্ন ফল মূল, বিভিন্ন ধৰণৰ সুস্বাদু মিঠাই ইত্যাদিবিলাক বা ভাল ভাল খাদ্য ইত্যাদিবিলাক খোৱাৰ চেষ্টা কৰে। আৰু সেই দিনটো সকলোৱে ঘৰে ঘৰে এজনে ইজনৰ ঘৰলৈ যায়, ঈদৰ শুভেচ্ছা জনায়, ইত্যাদি কামবিলাক কৰে। সেইটো হ'ল আমাৰ ঈদ উল ফিতৰ। ঈদ উল ফিতৰত গোটেই মাহ উপবাসে থকাৰ পিছত শেষৰ দিনা তেওঁলোকে তেনেকৈ উদযাপন কৰে। আৰু আন এটা ঈদ হ'ল, সেইটো হ'ল ঈদ উজ জোহা। আৰু সেইটো ইয়াত লিখা মতে ঈদ উজ জোহা আৰবী কেলেণ্ডাৰৰ জিলহজ্জ মাহৰ 10 তাৰিখে পালন কৰা হয়। ইয়াতে কোৱা আছে যে ঈদ উজ জোহাটো যে আৰবী কেলেণ্ডাৰ, যিখন আমাৰ অসমীয়া কেলেণ্ডাৰ নহয়, আৰবী নিয়মৰ কিছুমান কেলেণ্ডাৰ আছে, সেই আৰবী কেলেণ্ডাৰৰ 10 তাৰিখে ঈদ উজ জোহা পালন কৰা হয়। এই কথাখিনি তোমালোকে মনত ৰাখিবা যে ঈদ দুটা, তাৰে এটা হ'ল ঈদ উল ফিতৰ আৰু আনটো হ'ল ঈদ উজ জোহা। ঈদ উল ফিতৰ এমাহ সিহঁতে উপবাসে থাকে, পানী নাখায় গোটেই দিনটো, এটা দিনত এবাৰ বা দুবাৰে সিহঁতে খাদ্য বা আহাৰ বা পানী গ্ৰহণ কৰে আৰু গোটেই দিনটো উপবাসে থাকে। ঠিক তেনেদৰে এমাহ থাকি পেলাই, এমাহ থকাৰ পিছত
তেওঁলোকে সকলোৱে যিদিনা ঈদৰ জোন ওলাব সেইদিনাই তেওঁলোকে ঈদ উল ফিতৰ উদযাপন কৰিব। সেইদিনা সকলোৱে নতুন কাপোৰ পিন্ধিব, নতুন সাজ পোছাক, নতুন সাজপাৰ পিন্ধিব আৰু সকলোৱে সমূহীয়াকৈ একেলগে নামাজ গাব। আৰু নামাজ গোৱাৰ অন্তত সকলোৱে নিজৰ নিজৰ ঘৰত সুস্বাদু খাদ্য, বিভিন্ন ধৰণৰ ব্যঞ্জন, মিঠাই ইত্যাদি পৰিৱেশন কৰিব আৰু নিজৰ ওচৰ চুবুৰীয়া এটা ঘৰে আন ঘৰলৈ গৈ ঈদৰ শুভেচ্ছা জ্ঞাপন কৰে আৰু নানা ধৰণৰ খাদ্যৰে অতিথিবিলাক আপ্যায়ন কৰে। এইখিনিয়ে ঈদৰ চমু কথা। ইয়াৰ পিছত লিখিছে বুদ্ধ পূৰ্ণিমা। ইয়াত কি লিখা আছে পঢ়ি লৈছোঁ। বুদ্ধদেৱ বৌদ্ধ ধৰ্মৰ প্ৰৱৰ্তক। এই প্ৰশ্নটো পৰীক্ষাত আহিব যে বৌদ্ধ ধৰ্মৰ প্ৰৱৰ্তক কোন? প্ৰৱৰ্তক মানে হৈছে সৃষ্টিকৰ্তা, অৰ্থাৎ বুদ্ধ ধৰ্মটো বা বৌদ্ধ ধৰ্মটো বুদ্ধদেৱে আৱিষ্কাৰ কৰিছিল বা সৃষ্টি কৰিছিল। গতিকে বুদ্ধদেৱক বৌদ্ধ ধৰ্মৰ প্ৰৱৰ্তক বুলি কোৱা হয়। এইটো মনত ৰাখিবা, বৌদ্ধ ধৰ্মৰ প্ৰৱৰ্তকজনৰ নাম কি? এই উত্তৰ হ'ব বুদ্ধদেৱ। বুদ্ধদেৱ হ'ল বৌদ্ধ ধৰ্মৰ প্ৰৱৰ্তক বা সৃষ্টিকৰ্তা। বুদ্ধদেৱৰ জন্ম, সিদ্ধি লাভ আৰু মৃত্যু বহাগ মাহৰ পূৰ্ণিমাৰ তিথিতে হৈছিল। তোমালোকে চিন্তা কৰা, সেই একেটা মাহতে বুদ্ধদেৱৰ জন্ম হৈছিল, মৃত্যু হৈছিল আৰু তেওঁৰ সিদ্ধি লাভ হৈছিল। এই একে মাহতে কিন্তু বহাগ মাহটোতেই তেওঁৰ জন্ম হৈছিল, তেওঁৰ মৃত্যু হৈছিল আৰু তেওঁৰ সিদ্ধি লাভ হৈছিল বুলি উল্লেখ আছে। সেয়েহে বহাগ মাহৰ পূৰ্ণিমাৰ দিনটো এক পবিত্ৰ দিন ৰূপে বৌদ্ধ ধৰ্মাৱলম্বী লোকসকলে বুদ্ধ পূৰ্ণিমা হিচাপে পালন কৰে। ভাৰতকে ধৰি বিভিন্ন দেশৰ লোকসকলে এই দিনটো উৎসৱ আকাৰে পালন কৰে। বৌদ্ধ ধৰ্মৰ লোকসকলে বহাগ মাহটো এটা পবিত্ৰ মাহ বুলি গণ্য কৰে। লগতে বহাগ মাহৰ পূৰ্ণিমা দিনটো আটাইতকৈ বেছি পবিত্ৰ দিন ৰূপে তেওঁলোকে উদযাপন কৰে। আৰু সেইকাৰণে বৌদ্ধ ধৰ্মৰ যিবিলাক মানুহ, বৌদ্ধ ধৰ্মাৱলম্বী যিসকল মানুহ, তেওঁলোকে বহাগ মাহৰ পূৰ্ণিমা দিনটো পবিত্ৰ দিন হিচাপে পালন কৰি বৌদ্ধ পূৰ্ণিমা দিন হিচাপে তেওঁলোকে পালন কৰে। আৰু ভাৰতকে ধৰি আন বিভিন্ন দেশৰ মানুহসকলে এই বৌদ্ধ পূৰ্ণিমাৰ দিনটোতে বুদ্ধ পূৰ্ণিমা উদযাপন কৰে। মোৰ আজি গাটো বৰ ভাল নাই, অলপ চৰ্দি হাঁচি এইবিলাক হৈ আছে। সেইকাৰণে মোৰ অলপ গাটো দুৰ্বল লাগি আছে। তোমালোকে চিন্তা কৰিব নালাগে যে কিবা হৈছে, ছাৰ কিবা হৈছে, এনেকুৱা তোমালোকে চিন্তা কৰিব নালাগে। অলপ গাটো জ্বৰ হোৱাৰ কাৰণেই মোৰ আজি দেখাত বা অলপ এনেকুৱা লাগিছে। গতিকে ছাত্ৰ ছাত্ৰীসকল, তোমালোকে এইখিনি কথা মন কৰিবা যে কিদৰে আমাৰ ঈদ উদযাপন কৰে বা বৌদ্ধ ধৰ্মৰ মানুহসকলে কিদৰে বৌদ্ধ পূৰ্ণিমা উদযাপন কৰে বা কোন দিনাখন উদযাপন কৰে, কিয় বহাগ মাহটোৰ পবিত্ৰ মাহ হিচাপে তেওঁলোকে গণ্য কৰে, এই কথাখিনি তোমালোকে অলপ মনত ৰাখিবা। ইয়াৰ পিছতে লিখা আছে গুৰু নানক জয়ন্তী। এই পাঠটোৰ একেবাৰে শেষৰ পৰ্যায় এইখিনি। তোমালোকক মই দেখাই দিছোঁ ছবিত। এই পাঠটোৰ এইখিনি হ'ল একেবাৰে শেষ পাঠখিনি। আৰু এইখিনি পঢ়াৰ পিছত আমি এই পাঠটোৰ আমাৰ অন্ত পৰিব। গতিকে এই পাঠখিনি মই এতিয়া বৰ্তমান ঈদৰ বিষয়ে পঢ়িলোঁ আৰু আমাৰ বৌদ্ধ ধৰ্মৰ যিটো বুদ্ধ পূৰ্ণিমা তাৰ বিষয়ে পঢ়িলোঁ। এতিয়া আমি পঢ়িম গুৰু নানক জয়ন্তী বিষয়ে পঢ়িম। ইয়াত লিখিছে যে কাতি মাহৰ পূৰ্ণিমা তিথিত গুৰু নানকৰ জন্মদিনটোক শিখ ধৰ্মাৱলম্বী লোকসকলে উৎসৱ হিচাপে পালন কৰে। মই কৈছিলোঁ ভাৰতত তথা বিশ্বতে বিভিন্ন ধৰ্মাৱলম্বী লোক আছে। হিন্দু, মুছলমান, শিখ, জৈন, পাৰ্চী বা বৌদ্ধ, এইবিলাক বিভিন্ন ধৰ্মাৱলম্বী লোক আছে। ইয়াত কাতি মাহৰ পূৰ্ণিমা, কাতি মাহ যেতিয়া সোমাব তাৰে পূৰ্ণিমা তিথিত গুৰু নানকৰ জন্মদিনটো, অৰ্থাৎ গুৰু নানকৰ জন্মদিনটো অৰ্থাৎ শিখ ধৰ্মৰ মানুহে গুৰু নানকক তেওঁলোকৰ গুৰু বা স্ৰষ্টা বা দ্ৰষ্টা বুলি জনা যায়, মানি আহিছে। গতিকে গুৰু নানকৰ জন্মদিনটোক শিখ ধৰ্মাৱলম্বী লোকসকলে উৎসৱ হিচাপে পালন কৰে। গুৰু নানক আছিল শিখ ধৰ্মৰ প্ৰৱৰ্তক। মই কৈছোঁৱে যে দ্ৰষ্টা বা স্ৰষ্টা বুলি ইতিমধ্যে ক'লোৱেই যে এই গুৰু নানকে হৈছে শিখ ধৰ্মৰ প্ৰৱৰ্তক। বৌদ্ধ ধৰ্মৰ যিটো প্ৰৱৰ্তক তেওঁ হ'ল বুদ্ধদেৱ আৰু শিখ ধৰ্মৰ প্ৰৱৰ্তক হ'ল গুৰু নানক। এই কথাটো মনত ৰাখিবা যে বৌদ্ধ ধৰ্মৰ প্ৰৱৰ্তক হ'ল বুদ্ধদেৱ, ঠিক তেনেদৰে আমাৰ শিখ ধৰ্মৰ প্ৰৱৰ্তক হ'ল গুৰু নানক। সেইদিনাখন শিখ ধৰ্মৰ লোকসকলে শোভাযাত্ৰা কৰি গুৰুৰ নাম কীৰ্তন কৰে। সেই দিনটোত যিদিনা আমাৰ কাতি মাহৰ পূৰ্ণিমা, সেই দিনটোত অৰ্থাৎ গুৰু নানকৰ যিদিনা জন্মদিন, সেই দিনটা কি কৰে, শিখ ধৰ্মৰ মানুহে শোভাযাত্ৰা কৰে মানে সিহঁতে শাৰী পাতি লাইনকৈ বহু দূৰ ৰাস্তা শোভাযাত্ৰা কৰে আৰু শোভাযাত্ৰা কৰাৰ অন্তত তেওঁলোকে গুৰুৰ নাম কীৰ্তন কৰে।
আমাৰ ঘৰবিলাকত যিদৰে বিভিন্ন ধৰণৰ পূজা পাতল ইত্যাদি বা আমাৰ নাম কীৰ্তন ইত্যাদিবিলাক হৈ থাকে, ঠিক তেনেদৰে শিখ ধৰ্মাৱলম্বী লোকসকলেও সেইদিনা তেওঁৰ জন্মৰ দিনা শোভাযাত্ৰা কৰাৰ অন্তত গুৰু কীৰ্তন ইত্যাদি কৰে। সকলোৱে গুৰুদ্বাৰসমূহত সমবেত হয় আৰু গুৰুৰ বাণীসমূহ শ্ৰদ্ধা আৰু ভক্তিৰে পাঠ কৰে। এই আমাৰ যিজন গুৰু নানক আছিল, তেওঁৱে বহুত ভাল ভাল বাণী আমাৰ মাজলৈ, আমাৰ সমাজৰ কাৰণে লিখি থৈ গৈছে, আমাৰ প্ৰেৰণ কৰি থৈ গৈছে। গতিকে এই বাণীবিলাক তেওঁলোকে শিখ ধৰ্মৰ যিদিনা শিখ ধৰ্মাৱলম্বী লোকসকলে আমাৰ তেওঁৰ জন্মদিনাখন ভক্তিৰে পাঠ কৰে বা বিভিন্ন ধৰ্মাৱলম্বী শিখ ধৰ্মাৱলম্বী বিভিন্ন মানুহবিলাকে গুৰুৰ নাম কীৰ্তন কৰে আৰু সেই নাম কীৰ্তন কৰাৰ পিছত গুৰুৰ বাণীসমূহ সকলোৱে পাঠ কৰে, অৰ্থাৎ ভালদৰে পঢ়ে। গতিকে এয়াই হ'ল শিখ ধৰ্মৰ অৰ্থাৎ গুৰু নানক জয়ন্তীৰ কিছু উল্লেখিত বিষয়বস্তু। ইয়াত লিখিছে যে কাতি মাহৰ পূৰ্ণিমাৰ দিনটোত শিখ ধৰ্মৰ প্ৰৱৰ্তক গুৰু নানকৰ জন্ম হৈছিল আৰু তেওঁৰ জন্মদিনটো গুৰু নানক জয়ন্তী হিচাপে শিখ ধৰ্মাৱলম্বী লোকসকলে উদযাপন কৰে আৰু সেই দিনটোত সকলোৱে শোভাযাত্ৰা উলিয়াই গুৰুৰ অমৃত বাণীসমূহ পাঠ কৰে আৰু তেওঁ যিবিলাক বাণী আমাৰ সমাজৰ বাবে শিখ ধৰ্মাৱলম্বী মানুহৰ কাৰণে লিখি থৈ গৈছিল, সেইসমূহ শ্ৰদ্ধা আৰু ভক্তিৰে সকলোৱে একেলগে পঢ়ে, অৰ্থাৎ পাঠ কৰে। ইয়াৰ পিছত শেষৰ পাঠটো আছে বৰদিন। বৰদিন হ'ল খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকসকলে পালন কৰা এটা উৎসৱ। এই উৎসৱ ডিচেম্বৰ মাহৰ 25 তাৰিখে উদযাপন কৰা হয়। বৰদিন আমাৰ হিন্দুবিলাকে বেলেগ উদযাপন কৰে, খ্ৰীষ্টানবিলাকে বেলেগ, শিখবিলাকে বেলেগ, বৌদ্ধ ধৰ্মৰ মানুহবিলাকে বেলেগ। ইয়াত আছে খ্ৰীষ্টানসকলৰ ঘাই উৎসৱ হ'ল বৰদিন। এই বৰদিন হ'ল খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকসকলৰে প্ৰধান আৰু ঘাই উৎসৱ। আৰু এই উৎসৱ প্ৰতি বছৰৰ 25 ডিচেম্বৰ তাৰিখে পালন কৰা হয়। প্ৰতি বছৰৰ 25 ডিচেম্বৰ মাহৰ 25 তাৰিখে পৰীক্ষাত আহিব কিমান তাৰিখে বৰদিন উদযাপন কৰা হয়। সেই বৰদিন উদযাপন কৰা হয় 25 ডিচেম্বৰ তাৰিখে। বৰদিন কেই তাৰিখে উদযাপন কৰা হয়? 25 ডিচেম্বৰ তাৰিখে। এইটো মনত ৰাখিবা। এই উৎসৱ ডিচেম্বৰ মাহৰ 25 তাৰিখে যীশুখ্ৰীষ্টৰ জন্মদিনৰ দিনা পালন কৰা হয়। এই উৎসৱত খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকসকলে নতুন কাপোৰ লৈ আৰু গীৰ্জাত সমূহীয়া প্ৰাৰ্থনা কৰে। আমাৰ মুছলমান ধৰ্মাৱলম্বী লোকসকলে যিদৰে সমূহীয়া নামাজ গাই, ঠিক তেনেদৰে খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকসকলে 25 ডিচেম্বৰৰ দিনা সকলোৱে নতুন কাপোৰ লয়, নতুন কাপোৰ পিন্ধে, ঘৰত বিভিন্ন পিঠা পনা ইত্যাদি বনায়। তাৰ উপৰিও সকলোৱে তেওঁলোকৰ উপাসনা স্থলী হ'ল গীৰ্জাঘৰ। সেই গীৰ্জাঘৰত সকলো মানুহৰ, গোটেই সমাজৰ, গোটেই গাঁৱৰ, গোটেই অঞ্চলৰ সকলো মানুহ লগ হৈ তেওঁলোকে গীৰ্জাঘৰত সমূহীয়াভাৱে প্ৰাৰ্থনা কৰে, যীশুখ্ৰীষ্টক প্ৰাৰ্থনা কৰে। এই উৎসৱ উপলক্ষে নানা ৰং বিৰঙৰ লাইট আৰু পুতলাৰে এজোপা খ্ৰীষ্টমাছ গছ সজাই তোলা হয়। যীশুখ্ৰীষ্ট যিদিনা জন্মদিন, তেওঁৰ জন্মদিনা যিহেতু আমাৰ বৰদিন উদযাপন কৰা হয়, সেইদিনা আমাৰ খ্ৰীষ্টমাছ ট্ৰি বুলি কোৱা হয়। অৰ্থাৎ খ্ৰীষ্টমাছৰ এজোপা গছ বনাই, পুতলা বনাই, বিভিন্ন ৰং বিৰঙৰ কাগজ বা বিভিন্ন পুতলা ইত্যাদিবিলাক ঘৰবিলাক আলোকিত কৰি ৰাখে। আমাৰ গীৰ্জা ঘৰবিলাক ধুনীয়াকৈ সিহঁতে সজাই পৰাই ৰাখে। এই উৎসৱ উপলক্ষে পঢ়িলো এইখিনি। গছজোপাৰ চাৰিওফালে সকলোৱে গোট খাই কেৰল গীত গাই নৃত্য পৰিৱেশন কৰে। ইজনে সিজনক শুভেচ্ছা জনাই, ডাঙৰে সৰু উপহাৰ দিয়ে, সকলোৱে মিলি বিলাসী আহাৰ খায়। এই উৎসৱ নিশা বহু পৰলৈকে চলি থাকে। এইদিনাখন সেই গছজোপা সকলোৱে ফুলে মেৰিয়াই, বিভিন্ন ৰং বিৰঙৰ লাইটেৰে মেৰিয়াই পেলায় গছজোপা। আৰু তেওঁলোকৰ বাণী কিছুমান আছে, সেই বাণীসমূহ কেৰল বাণী। সেই কেৰলসমূহ তেওঁলোকে পাঠ কৰে, পঢ়ে, বিভিন্ন ধুনীয়া ধুনীয়া প্ৰাৰ্থনা ইত্যাদিবিলাক তেওঁলোকে সেই গীৰ্জাঘৰৰ কাষত, আমাৰ যিটো খ্ৰীষ্টমাছ ট্ৰি, সেই গছৰ কাষত তেওঁলোকে সেইবিলাক পাঠ কৰে আৰু শুভেচ্ছা জনায় আৰু উপহাৰ দিয়ে, ডাঙৰে সৰুক উপহাৰ দিয়ে আৰু সকলোৱে মিলি বিলাসী আহাৰ ইত্যাদি খায়। এই উৎসৱ বহু নিশা পৰলৈকে চলি থাকে, অৰ্থাৎ ৰাতিলৈকে এই উৎসৱ তেওঁলোকে উদযাপন কৰে। তো এইখিনি হ'ল আমাৰ পাঠটোৰ বাকী অংশবিলাক আমি পঢ়িলোঁ। এই কথাখিনি মই তোমালোকক চমুৱাই বুজাই দিয়াৰ চেষ্টা কৰিলোঁ। আৰু শেষত মই তোমালোকক এটাই কথা ক'ব খুজিছোঁ যে তোমালোকে এই কথাখিনি, মই 3 দিনত এইটো ক্লাছ মই তোমালোকক সমাপ্ত কৰিলোঁ। যদি তোমালোকে কোনোবা এটা বিষয় যদি ভালদৰে বুজি পোৱা নাই, তোমালোকে ইয়াত মোক ক'বা।
ইয়াত মোক ক'বা, তেতিয়া মই আকৌ সেই বিষয়টো ভালদৰে বুজাই দিম। তন্নতন্নকৈ আৰু পুংখানুপুংখভাৱে মই সেই বিষয়টো বুজাই দিম। আৰু তোমালোকক মই তেতিয়া যাতে বিষয়বস্তু সম্পূৰ্ণ হয় তাৰ কাৰণে মই তোমালোকৰ কাৰণে চেষ্টা কৰি আছোঁ আৰু সকলোখিনি মই ভালদৰে বুজাই দিয়াৰ চেষ্টা কৰিম। আৰু আজি মই এই পাঠটি ইমানতে সামৰণি মাৰিছোঁ। যদি কিবা ইনকমপ্লিট হৈ আছে তেতিয়া মোক ক'বা, মই আকৌ বুজাই দিম। আৰু তোমালোকক মই আজি সন্ধিয়াৰ টাইমত বা কাইলৈ ৰাতিপুৱাৰ ভাগতে মই এই পাঠটোৰ যিখিনি প্ৰশ্ন উত্তৰ আছে মই এইখিনি হোৱাটছআপত লিখি দিম। তোমালোকে যিবিলাকৰ হোৱাটছআপ আছে তেওঁলোকে লিখি ল'বা। আৰু তোমালোকৰ পৰা যিবিলাকৰ হোৱাটছআপ নাই তেওঁলোকে তোমালোকৰ পৰা চাই দেখি লিখি ল'ব। গতিকে তোমালোকে তেওঁলোকক সহায় কৰিবা। যিবিলাকৰ মোবাইল নাই বা হোৱাটছআপ নাই বা যিবিলাকৰ স্মাৰ্টফোন নাই তেওঁলোকক তোমালোকে হেল্প কৰিবা, সহায় কৰিবা। আমি সকলোৱে সহায় সহযোগ কৰি থাকিলেহে আমি ভাল ছাত্ৰ ছাত্ৰী হৈ থাকিম। গতিকে সকলোৱে সহায় সহযোগ কৰি ভালদৰে থাকিবা আৰু ভালদৰে চলিবা। যি কি নহওক আজি মই পাঠটো ইমানতে সামৰণি মাৰিছোঁ। অহা কাইলৈ মই তোমালোকক সম্ভৱতঃ অসমীয়া নাইবা ইংৰাজী পাঠৰ আৰম্ভ কৰিম। আজি মই এই দুটা পাঠ পঢ়োৱাৰ পিছত মই পৰিৱেশৰ কেইদিনমানৰ কাৰণে নপঢ়াওঁ। অহা কাইলৈ ইংৰাজী নাইবা অসমীয়া মই তোমালোকক পাঠদান কৰিম। আৰু মই তোমালোকে তাৰ আগতে অহা কাইলৈৰ পৰা তোমালোকে এখন বহি সাজু কৰি ল'বা। আৰু মই কিছুমান বিষয় কৈ যাম লিখি যাবলৈ, তোমালোকে ভিডিঅ'টো ৰখাই লৈ এই কথাখিনি লিখি ল'বা। ঠিক আছে, ধন্যবাদ ছাত্ৰ ছাত্ৰীসকল।